হাই এভৰিৱান আজি হৈছে বিশ্বকৰ্মা পূজা আৰু তাৰ কাৰণে মই চিম্পলকৈ মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ আৰু ঘৰৰ ওচৰৰে ভাইটি ভণ্টিহঁত আহিছে আমাৰ ঘৰৰ পূজালৈ বুলি সিহঁতক দেখি মোৰ এটা কথাই মনত পৰি গ'ল আগতে সিহঁতৰ নিচিনাকৈ আমিও ঘৰে ঘৰে পূজা খাই ঘূৰি ফুৰোঁ গাড়ীত উঠি পাবলৈতো ক'বই নালাগে চিঞৰি চিঞৰি যাওঁ একেবাৰে ভাইটিয়ে এতিয়া সকলোবিলাক আগবঢ়াই দি ধূপ জ্বলাইছে আৰু পূজা কৰিছে মোক মায়ে ক'লে যে তয়ো চলাই ঘূৰি ফুৰ যেতিয়া নীতি নিয়মবিলাক কৰি লগৈ যা মই সেইকাৰণে ধূপ এডাল জ্বলাই দিলোঁ ধূপ লগাই লৈ মই মোৰ মৰমীখনক ধুনীয়াকৈ সেৱা জনাই পিনে আৰু কপালতে ফুট এটা দি দিলোঁ আৰু নাম্বাৰ প্লেট নলগোৱাৰ সুবিধা দেখিছেনে তাতে আমি ধূপ গুজি দিছোঁ আৰু ভিতৰত সোমাই এইফালে এতিয়া প্ৰসাদ ল'লোঁ প্ৰসাদ লৈ আমাৰ সুমনৰ কপালখন চকচোন ফুট লৈ লৈ ৰঙা কৰি লৈছে একেবাৰে আগতে আমিও তেনেকুৱা আছিলোঁ পিছে আৰু এতিয়া আমি কাজি নেমু খাব লৈছোঁ পেহী ছোৱালীজনী আহিছে তাইৰ লগতে আৰু তাতে যে সজবোলা দেখাই বিৰাট টেষ্টি লাগে পাছবেলা সময়ত মৰম লগা ভণ্টি এজনী টিউশ্যন কৰিব আহিছে আৰু আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত পুনৰ লগ পাম বাই বাই